আপুনি যদি সোশ্যাল মিডিয়া ব্যৱহাৰ কৰে তেন্তে নিশ্চয় এই সুন্দৰী ছোৱালীজনীক চিনি পাইছে। ইতিমধ্যে এই ছোৱালীজনীয়ে সোশ্যাল মিডিয়াত সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও তাই এগৰাকী সফল ইউটিউবাৰ হিচাপে নিজকে পৰিগণিত কৰিছে। হয়, এই ছোৱালীজনী হৈছে পাখি ৰাজবংশী। পাখি ৰাজবংশীৰ জন্ম হৈছিল নগাঁও জিলাত। বৰ্তমান তাই অসমৰ ইউটিউব জগতখনৰ এখন চিনাকি মুখ। ইউটিউবৰ পৰা তাই মাহেকত মোটা অংকৰ ধন উপাৰ্জন কৰে। অসমৰ মহিলা ইউটিউবাৰসকলৰ ভিতৰত পাখি ৰাজবংশী অধিক জনপ্ৰিয়। পাখি ৰাজবংশীয়ে প্ৰথমতে টিকটকত ভিডিঅ' বনাইছিল, কিন্তু ভাৰতত টিকটক বন্ধ হোৱাৰ পিছত তাই ইউটিউবত ভিডিঅ' বনাবলৈ আৰম্ভ কৰে। আৰু এই বৰ্তমান ইউটিউবত তাই যথেষ্ট জনপ্ৰিয়। বৰ্তমান ইউটিউবত তাইৰ দুটাকৈ চেনেল আছে। তাইৰ প্ৰথমটো চেনেলৰ নাম হৈছে পাখি ৰাজবংশী, য'ত 4,40,000 ছাবস্ক্ৰাইবাৰ, আৰু আনটো হৈছে পাখি ব্লগছ। এই চেনেলটোত 1 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে, আৰু তাইৰ প্ৰতিটো ভিডিঅ'ত লাখৰ ওপৰত ভিউজ আহে। আৰু মাহেকত তাই ইউটিউবৰ পৰা ভাল এজন চৰকাৰী চাকৰিয়ালে যিমান টকা উপাৰ্জন কৰে সিমানে উপাৰ্জন কৰে। আপুনি যদি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে তেন্তে নিশ্চয় এই সুন্দৰী ছোৱালীজনীক চিনি পাইছে। ইতিমধ্যে এই ছোৱালীজনীয়ে ছ'চিয়েল মিডিয়াত সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও তাই এগৰাকী সফল ইউটিউবাৰ হিচাপে নিজকে পৰিগণিত কৰিছে। হয়, এই ছোৱালীজনী হৈছে পাখি ৰাজবংশী। পাখি ৰাজবংশীৰ জন্ম হৈছিল নগাঁও জিলাত। বৰ্তমান তাই অসমৰ ইউটিউব জগতখনৰ এখন চিনাকি মুখ। ইউটিউবৰ পৰা তাই মাহেকত মোটা অংকৰ ধন উপাৰ্জন কৰে। অসমৰ মহিলা ইউটিউবাৰসকলৰ ভিতৰত পাখি ৰাজবংশী অধিক জনপ্ৰিয়। পাখি ৰাজবংশীয়ে প্ৰথমতে টিকটকত ভিডিঅ' বনাইছিল, কিন্তু ভাৰতত টিকটক বন্ধ হোৱাৰ পিছত তাই ইউটিউবত ভিডিঅ' বনাবলৈ আৰম্ভ কৰে। আৰু এই বৰ্তমান ইউটিউবত তাই যথেষ্ট জনপ্ৰিয়। বৰ্তমান ইউটিউবত তাইৰ দুটাকৈ চেনেল আছে। তাইৰ প্ৰথমটো চেনেলৰ নাম হৈছে পাখি ৰাজবংশী, য'ত 4,40,000 ছাবস্ক্ৰাইবাৰ, আৰু আনটো হৈছে পাখি ব্লগছ। এই চেনেলটোত 1 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে, আৰু তাইৰ প্ৰতিটো ভিডিঅ'ত লাখৰ ওপৰত ভিউজ আহে। আৰু মাহেকত তাই ইউটিউবৰ পৰা ভাল এজন চৰকাৰী চাকৰিয়ালে যিমান টকা উপাৰ্জন কৰে সিমানে উপাৰ্জন কৰে। আপুনি যদি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে তেন্তে নিশ্চয় এই সুন্দৰী ছোৱালীজনীক চিনি পাইছে। ইতিমধ্যে এই ছোৱালীজনীয়ে ছ'চিয়েল মিডিয়াত সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও তাই এগৰাকী সফল ইউটিউবাৰ হিচাপে নিজকে পৰিগণিত কৰিছে। হয়, এই ছোৱালীজনী হৈছে পাখি ৰাজবংশী। পাখি ৰাজবংশীৰ জন্ম হৈছিল নগাঁও জিলাত। বৰ্তমান তাই অসমৰ ইউটিউব জগতখনৰ এখন চিনাকি মুখ। ইউটিউবৰ পৰা তাই মাহেকত মোটা অংকৰ ধন উপাৰ্জন কৰে। অসমৰ মহিলা ইউটিউবাৰসকলৰ ভিতৰত পাখি ৰাজবংশী অধিক জনপ্ৰিয়। পাখি ৰাজবংশীয়ে প্ৰথমতে টিকটকত ভিডিঅ' বনাইছিল,